বন্ধুসকল, আজি মই আপোনালোকৰ বাবে এটা ইনফৰমেশ্যন ভিডিঅ' লৈ আহিছোঁ। বন্ধুসকল, যিসকলৰ ভোটাৰ কাৰ্ড হেৰাইছে বা নাম শুধৰণি কৰিছে, শুধৰণি কৰা কাৰ্ডটো পোৱা নাই, আৰু যিসকলে বাহিৰত কাম কৰিবলৈ গৈ ভোটাৰ কাৰ্ডটো হেৰুৱাইছে, সেইসকলৰ বাবে ভোটাৰ কাৰ্ড কেনেকৈ আকৌ এপ্লাই কৰিব পাৰিব নতুন ভোটাৰ কাৰ্ডৰ বাবে, সেইটো আপোনালোকক আজি সম্পূৰ্ণ দেখুৱাম। বন্ধুসকল, আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত গৈ আপোনালোকে সাৰ্চ কৰিব NVSP মাৰি অফিচিয়েল ৱেবছাইটত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত লগইন ৰেজিষ্টাৰত আপোনালোকে ক্লিক কৰিব। তাৰপিছত আপোনালোকে ইয়াত লগইন কৰিব, আৰু যদি আপোনালোকৰ একাউণ্ট ক্ৰিয়েট কৰা নাথাকে তেনেহ'লে ইয়াত আপোনালোকে ক্লিক কৰি নিউ একাউণ্ট ক্ৰিয়েট কৰি আপোনালোকে খুলিব লাগিব। বন্ধুসকল, মোৰ একাউণ্ট খোলা আছে, মই লগইন কৰিম। কেনেকৈ লগইন কৰিম আপোনালোকে ভিডিঅ'টো দেখিব। মোৰ পাছৱৰ্ডটো মনে নাই, ফৰগট পাছৱৰ্ডটো ক্লিক কৰিছোঁ। ইয়াত মোবাইল নাম্বাৰটো ক্লিক কৰিব লাগিব। চেণ্ড OTP ক্লিক কৰাৰ লগত এটা OTP আহিছে। মোৰ ইয়াত OTPটো হ'ল 37 OTPটো ক্লিক কৰাৰ পিছত ইয়াত ভেৰিফাই OTP ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত নতুন পাছৱৰ্ড ক্ৰিয়েট কৰিবলৈ ক'ব। আপোনালোকে নতুন পাছৱৰ্ড ক্ৰিয়েট কৰি ল'ব। ৰিছেট পাছৱৰ্ডত ক্লিক কৰিব। পাছৱৰ্ড চেঞ্জ হৈ গ'ল। কেপচাটো ক্লিক কৰাৰ পিছত লগইনত আপোনালোকে ক্লিক কৰি ল'ব। আপোনালোকে লগইনত ক্লিক কৰিব। লগইন কৰাৰ পিছত আপোনালোকৰ ইয়াত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আহিব, এপ্লিকেশ্যন ফৰ কাৰেকশ্যন এণ্ড ডুপ্লিকেট। সেইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে আপোনাৰ পৰিয়ালৰ কৰিব নে নিজৰ কৰিব, সেইটো আপোনালোকৰ ক্লিক কৰিব লাগিব। মই নিজৰ কাৰণে কৰি আছোঁ, তাৰ কাৰণে চেল্ফ কৰিছোঁ। ইয়াত আপোনালোকে লেংগুৱেজটো চিলেক্ট কৰি ল'ব। মই অসমীয়া চিলেক্ট কৰি লৈছোঁ। ইয়াত আপোনালোকে 3 নম্বৰটো ক্লিক কৰি লৈছোঁ। শুধৰণি নকৰাকৈ পুৰণি EPIS সলনিৰ বাবে নতুন এখন EPIC জাৰি কৰক, সেইটো মই 3 নম্বৰটোত ক্লিক কৰিলোঁ। আপোনালোকৰ যিটো প্ৰয়োজন সেইটো ক্লিক কৰি ল'ব পাৰিব। এইটোত আপোনালোকে আধাৰ নম্বৰটো ক্লিক কৰি ল'ব লাগিব। আধাৰ নম্বৰটো দিব লাগিব। ইয়াত আধাৰ নম্বৰটো এণ্টাৰ কৰাৰ পিছত আপোনালোকে ইয়াত মোবাইল নম্বৰটো ক্লিক কৰিব লাগিব। মোবাইল নম্বৰটো এণ্টাৰ কৰাৰ পিছত আপোনালোকে কি হৈছে, বানপানীত হেৰাইছে নে বানপানীত কি জুই বা অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ দ্বাৰা কি হৈছে বা ছিঙি গৈছে, সেইটোত ক্লিক কৰিব লাগিব। মই ছিঙি গৈছে তাত ক্লিক কৰিছোঁ। তাৰপিছত ইয়াৰ স্থানটো ক্লিক কৰিব লাগিব। আপুনি য'ত থাকে তাৰ স্থানটো ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এই কেপচাটো আপোনালোকে ফিল আপ কৰি দিব লাগিব।
ক্লিক কৰাৰ পিছত এইটোত আপোনালোকে ক্লিক কৰি দিব লাগিব। মোবাইল নম্বৰটো আৰু কেপচাটো ফিল আপ কৰাৰ পিছত আপোনালোকে ইয়াত ক্লিক কৰি দিব লাগিব। তাৰপিছত এনেকুৱা ধৰণৰ এটা ফৰ্ম এইটা আহিব। এইটা আপোনালোকে ক্লিক কৰি বা স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব। যদি কাষ্টমাৰ কৰিছে প্ৰিণ্ট কৰি দিব পাৰিব। সো বন্ধুসকল, যদি ভিডিঅ'টো আপোনালোকে ইনফৰ্মেটিভ লাগে তেতিয়াহ'লে মোৰ চেনেলটো ফ'ল' কৰিব আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব।